ফাইনেলি বহু দিনৰ পৰা বিচাৰি থকা জহা চাউল আমি পাই গ'লো আৰু জহা চাউলৰ পায়স খাবলৈ বহুত বেছি মন গৈ আছিল। লগতে আজি হৈছে ধনতেৰাছ বুলি ঝাৰু এডাল লগতে জেলেপি অকণমান লৈ আহিলোঁ। এতিয়া হয়তো বহুতে ক'ব অসমীয়া সংস্কৃতি নহয়। ৰ'ব অসমীয়া সংস্কৃতি নহয় ময়ো জানো। ধনতেৰাছ বুলি মই তেনেকুৱা কোনো একো নামানো। কিন্তু প্ৰতি বছৰে ধনতেৰাছৰ দিনা ঝাৰু এডাল কিনা হয় আৰু এবছৰত এডাল ঝাৰু দৰকাৰটো হৈয়ে যায় এখন ঘৰত। আৰু আজিৰ দিনটোত ঝাৰু ইমানেই বিক্ৰী হয় লগতে আমাৰ যোৱা সন্ধিয়া হ'ল, গতিকে আমাৰ ভাগত ভাল ঝাৰু নাহিল। গতিকে 100 টকাত যিডাল ঝাৰু পালোঁ সেইডালকে লৈ আহিলোঁ। অৱশ্যে 2-3খন দোকান ঘূৰিলোঁ কিন্তু সকলোতে ঝাৰু শেষ। কাৰণ আজিৰ দিনটোত সকলোৱে ঝাৰু কিনে। যদিও মই ধনতেৰাছৰ বিষয়ে একো এটা নাজানো, তথাপিও ঝাৰু এডাল লৈ আহিলোঁ। অৱশ্যে মোক বহুত বেছি দৰকাৰ হৈ আছিল। আৰু বৰ্তমান সময়খিনি হৈছে ফেষ্টিভেল টাইম। দুদিন পিছতেই দেৱালী, চাৰিওফালে পোহৰে জকমকাই আছে আৰু জোনৰ হেনো কিবা ভালকৈ খাব মন গৈ আছিল। সেইকাৰণে আমাৰ দুয়োজনৰ পচন্দত আজি খোৱাটো যোগাৰ কৰিলোঁ। আৰু আজিৰ মেনুখন দেখুৱাই লৈছোঁ। এয়া হৈছে লুচি, নাৰিকল দিয়া বুটৰ দালি, জহা চাউলৰ পায়স, গুড়ত দিয়া জেলেপি আহোঁতে লৈ আহিছিলোঁ। আৰু গুড়ত দিয়া জেলেপি টেষ্ট কৰি পাইছে নাই আপোনালোকে? আজি মই লৈ আহিলোঁ আৰু প্ৰথমবাৰ ইয়াৰ সোৱাদটো ল'ম। নাজানো কেনেকুৱা হয়। আৰু এই বুটৰ দালিখিনি যদি দেখি কোনোবাই ভাবে যে একো মছলা দিয়া নাই, তেনেকুৱা নহয়। শুকান জলকীয়াৰ গুড়ি বা কাশ্মীৰী ৰেড চিলি পাউডাৰ কোনো ধৰণৰ দিয়া নাই। মই নৰ্মেল মছলা, হালধি সেয়া ব্যৱহাৰ কৰিছোঁ একদম চিম্পলকৈ। কাৰণ আমি মছলা বহুত বেছি কম খাওঁ। আৰু আজিৰ হৈছে এইখিনি আমাৰ মেনু। লগতে সৰু এবাটি ভাতো ৰাখিছোঁ। এইখিনি অৱশ্যে ব্ৰাউন ৰাইচ হয়। আৰু লুচি মই 3খন লৈছোঁ, কিন্তু 2খন খাম। কাৰণ বৰ্তমান শৰীৰৰ ফালে গুৰুত্ব দিয়াটো বহুত বেছি দৰকাৰ। লগতে বুটৰ দালিখিনি খাব বহুত বেছি টেষ্টি হৈছিল। আৰু এতিয়া আমি খাই লওঁ। গতিকে আজি আপোনালোকক এৰিলোঁ। লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। বাই।